নমস্কাৰ বন্ধু বান্ধৱীসকল আনদিনাৰ দৰে আজিও লৈ আহিছোঁ 5টি প্ৰশ্নৰে বনোৱা আন এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময় আপোনালোকক যদি আৰু বেছি সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই লৈ উত্তৰটি কমেন্ট বক্সত দিবলৈ যত্ন কৰিব আৰু ভিডিঅ'টি শেষলৈকে চাব আপোনালোকে বহু নজনা কথা মোৰ ভিডিঅ'ৰ যোগেদি জানিব পাৰিব এতিয়া প্ৰথম প্ৰশ্নটো হ'ল দৈ আৰু টেঙা খাদ্যবস্তু কাঁহৰ পাত্ৰত থোৱা নহয় কিয় আপোনালোকৰ সময় আৰম্ভ হৈছে 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 উত্তৰটো হ'ল টেঙা বস্তুত এচিড থাকে কাঁহ হ'ল এবিধ ধাতু টেঙাত থকা এচিডে এই ধাতুসমূহৰ লগত বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ফলত খাদ্যৰ গুণগত মানদণ্ড সলনি হয় লগতে খোৱাৰ অনুপযোগী হৈ পৰে এইভাবে কাঁহৰ পাত্ৰত টেঙা বস্তু থোৱা নহয় এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল কেঁচা গাখীৰত বেকিং সোডা যোগ কৰিলে কি হয় আপোনালোকৰ সময় আৰম্ভ হৈছে 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 উত্তৰটো হৈছে বেকিং সোডাৰ প্ৰকৃতি ক্ষাৰকীয় হোৱাৰ কাৰণে গাখীৰ দৈ হোৱাত বাধা দিয়ে এতিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল জিপ মানে কি ইয়াৰ আৱিষ্কাৰ কোনে কেতিয়া কৰিছিল আপোনালোকৰ সময় আৰম্ভ হৈছে 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 উত্তৰটো হৈছে জিপ মানে হৈছে চেইন ইয়াক বেগ মণি বেগ চুৱেটাৰ লং পেণ্ট আদিত ব্যৱহাৰ কৰা হয় ইয়াৰ আৱিষ্কাৰ 1893 চনত WL হাৰ্টছনে কৰিছিল 4 নম্বৰ প্ৰশ্নটো হ'ল ভেকুৱাম ব্ৰেক কোনে কিমান চনত আৱিষ্কাৰ কৰিছিল আপোনালোকৰ সময় আৰম্ভ হৈছে 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 ইয়াৰ উত্তৰটো হ'ল ভেকুৱাম ব্ৰেক 1930 চনত গুৰুপ্ৰসাদ দাসে আৱিষ্কাৰ কৰিছিল আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হ'ল কোন প্ৰাণীৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি আপোনালোকে জানে যদি উত্তৰটো কমেন্ট বক্সত দিয়ক আপোনালোকৰ সময় আৰম্ভ হৈছে 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 উত্তৰটো হৈছে শামুকৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি প্ৰায় 14175টা দাঁত 135টা পাৰিত সজোৱা থাকে আজিলৈ ইমানেই পুনৰ 5টি বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ